নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনাক আমাৰ চেনেল ডিপ্ৰাজ টিউবলৈ। হয় বন্ধুসকল, নাৰী নিৰ্যাতন কৰি পলাব বিচৰা এইকেইটা পাখণ্ডক নিশ্চয় আপোনালোকৰ আগত চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই, কাৰণ আপোনালোকে নিশ্চিতভাৱে সকলোৱে জানে। আৰু বন্ধুসকল, এই পাখণ্ডকেইটাই কিদৰে নিৰ্যাতন কৰিছিল সেই মহিলাগৰাকীক আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে দেখাম। কেনেদৰে নিঃসংগভাৱে অত্যাচাৰ কৰিছিল আপুনি দেখি আপোনাৰো মূৰৰ বিষ হ'ব বন্ধুসকল। সম্পূৰ্ণ ভিডিঅ' আছে মোৰ লগত, সকলোবোৰ কম, সকলোবোৰ দেখাম আপোনাক। হয়তো আপুনিও নেদেখিলে বিশ্বাস কৰিব নোৱাৰিব যে দেহৰ এটা এটাকৈ কাপোৰ খুলি দেহৰ এটা অংশত মদৰ বটল এটা গছকি সুমুৱাই দিছিল। দেহৰ কোনখিনি অংশত সুমুৱাই দিছিল নকওঁ, কিন্তু আপোনালোকে নিশ্চয় বুজিব পাৰিছে। সেই মুহূৰ্তত সেই মহিলাগৰাকীয়ে কিমান কষ্ট পাইছিল দেখিলে আপোনাৰো চকু পানী ওলাই আহিব। সেই মুহূৰ্তত মহিলাগৰাকীয়ে নিজ হাতে নিজে চেষ্টা কৰিছে যে সেই অংশখিনি হাতে ঢাকিব বিচাৰিছিল। সেই মুহূৰ্তত মহিলাগৰাকীয়ে অপ্ৰাণ চেষ্টা কৰিছিল, কিন্তু নোৱাৰিলে। এই নিৰ্যাতনৰ লগত কেইগৰাকীমান মহিলাও জড়িত হৈ আছে। ইতিমধ্যে বাংগালোৰ দুটা পাখণ্ডক ভৰিত গুলিয়াই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আপোনালোকক সকলোবোৰ দেখাম। আপোনালোকক সেই ভিডিঅ'টো দেখুৱাৰ আগত এটা কথা ক'ব বিচাৰিছোঁ। হয় বন্ধুসকল, জানিব পৰা মতে বাংগালোৰত গ্ৰেপ্তাৰ হোৱা যুৱতী নিৰ্যাতনকাৰী বাংলাদেশী অপৰাধী কেইজনৰ পৰা ভাৰতীয় নথিপত্ৰ যেনে নাগৰিকত্ব প্ৰমাণপত্ৰ, আধাৰ কাৰ্ড উদ্ধাৰ কৰিছে। মাত্ৰ 3 মাহৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰি ইমান সহজতে নাগৰিকত্ব প্ৰমাণপত্ৰ, আধাৰ কাৰ্ডৰ প্ৰয়োজনীয় নথিপত্ৰ ক'ৰ পৰা কেনেকৈ সংগ্ৰহ কৰিলে, এয়া এক ডাঙৰ প্ৰশ্ন। হয় বন্ধুসকল, ইতিমধ্যে যিটো ভিডিঅ' ভাইৰেল হৈছে হয়তো ভাৰতৰ 50% মানুহে চাবলৈ পাইছে, আৰু ভিডিঅ'টো যিসকলে চাইছে হয়তো সকলোৱে নিশ্চয় শোকত ভাঙি পৰিছে। কিন্তু বন্ধুসকল, মই আপোনালোকক সেই ভিডিঅ'টো কিছু দৃশ্য দেখাব পাৰিম। ভিডিঅ'টো সম্পূৰ্ণ দেখুওৱাৰ ৰুল নাই বন্ধুসকল। ভিডিঅ'টো যিমানখিনি দেখাব লাগে মই আপোনাক নিশ্চয়কৈ সম্পূৰ্ণভাৱে দেখাম। আপোনালোকে চাওক কিদৰে দেহৰ এটা এটাকৈ কাপোৰ খুলিবলৈ আৰম্ভ কৰিছে। লগতে চাওক আপোনালোকে এটা মদৰ বটল দেখিবলৈ পাইছে। সেই মদৰ বটলটো মুখত নহয় দেহৰ মাজভাগত সুমুৱাই দিছে, তাকো গছকি। চাওক বন্ধুসকল, কিমান নিঃসংগভাৱে নিৰ্যাতন কৰিছে এই পাখণ্ডকেইটাই। আপোনালোকে দেখিবলৈ পাইছে ইয়াত কেইগৰাকীমান মহিলাও আছে, যি কেইগৰাকী মহিলাই সম্পূৰ্ণৰূপে সহায় সহযোগ কৰিছে। চিন্তা কৰক বন্ধুসকল, কিমান কষ্ট দিলে সেই মহিলাগৰাকী। এনেকুৱা ধৰণৰ নিৰ্যাতনকাৰীয়ে হওক বা ধৰ্ষণকাৰীয়ে হওক, একো কথাই নাই, চিধা ফাঁচী কাঠত ওলমাই দিয়ক। এই বিষয়টোক লৈ আপোনালোকে কি ক'ব বিচাৰে তলত এটা নিশ্চয় কমেণ্ট কৰি জনাব। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে কিবা ক'ব বিচাৰে তেতিয়াহ'লে তলত নিশ্চয় এটা কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। তো বন্ধুসকল, অন্য এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।